গুড মৰ্ণিং এভৰিৱান। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ টছত কেঁচাপাত বোৱা এটা অতি সুন্দৰ যোৰা। এয়া দেখিবলৈ পাইছে টছত কেঁচাপাত বোৱা এটা অতি সুন্দৰ যোৰা এপেল ৰেড কালাৰত। এইখন হৈছে চাদৰ। চাদৰত এইদৰে চেল্ফ বৰ্ডাৰ কৰা থাকিব আৰু এইখন হৈছে ইয়াৰ মেখেলা। এইখন হৈছে মেখেলা। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচৰ স্লিভছত এইদৰে ডাঙৰকৈ এটা পটি বচা থাকিব। এইটো হৈছে এটা টচৰ ওপৰত কেঁচাপাত বোৱা এটা অতি সুন্দৰ যোৰা আৰু ইয়াৰ লগত মিলাকৈ এটা অসমীয়া গহনা মই আপোনালোকৰ মাজত দেখুৱাবলৈ লৈছোঁ। এইটো এটা ৰেড কালাৰত অতি সুন্দৰ অসমীয়া গহনা। এনেকুৱা সুন্দৰ সুন্দৰ কালেকশ্যনসমূহ চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুবা নলবাৰী বিদ্যাপুৰত থকা মোৰ বুটিকখনলৈ আপোনালোকে আহিব আৰু কালেকশ্যনসমূহ চাব পাৰিব। ইয়াৰ যদি দামসমূহ আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰটো মোৰ দিয়া থাকিব। এই নাম্বাৰটোত আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঠাই ইয়াৰ দামসমূহ জানিব পাৰিব। অতি সুন্দৰ কোৱালিটিৰ এটা টচ কেঁচাপাত যোৰা। টচ কেঁচাপাত যোৰা